সদৌ নগাঁও জিলা দবাখন্থৰ উদ্যোগত ননৈ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সহযোগিতাত দবা খেল প্ৰতিযোগিতা আয়োজন কৰা হয়। উক্ত খেলখনত 50ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। এই খেলৰ পৰাই প্ৰতিটো শাখাৰ 4গৰাকী খেলুৱৈয়ে যোৰহাটত হ'বলগীয়া খেললৈ বাছনি কৰিব বুলি আয়োজকে জানিবলৈ দিয়ে। ননৈৰ পৰা আমাৰ নগাঁৱৰ সাংবাদিক ধীৰাজ বৰাৰ এক প্ৰতিবেদন। আপুনি সভাপতি দবাখন্থৰ আজি বাছনিমূলক দবা প্ৰতিযোগিতা খেলখন ননৈ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱাৰ কাৰণে বৰ ভাল লাগিছে। ইয়াৰ আগতে আমি যিবোৰ খেল পাতোঁ নগাঁও টাউনতে পতা হয়, কিন্তু যোৱা বছৰৰ পৰা আমি ব্যতিক্ৰম পদক্ষেপ লৈছোঁ। যোৱাবাৰ আমি পুৰণিৰামত পাতিছিলোঁ যাতে আমাৰ গাঁৱলৈ খেলৰ প্ৰসাৰ বৃদ্ধি হয়। অলপ দিন আগতে আমাৰ খেল মহাৰণতো এইবাৰ যথেষ্ট সংখ্যক প্ৰতিযোগীৰে খেল অনুষ্ঠিত হৈছিল। সেয়ে আমি এইবাৰ ইয়াত পাতাৰ কাৰণে আমি নতুন প্লেয়াৰ পাইছোঁ আৰু সেইটোৱে আমাৰ কাৰণে প্লাছ পইণ্ট। আৰু বিশেষকৈ বহুতো সৰু সৰু প্লেয়াৰ খেলিবলৈ পাৰ্টিচিপেট কৰিছে। তেওঁলোকে বিভিন্ন প্ৰতিযোগিতাত বৰভিত্তিত খেলবিলাকত অংশগ্ৰহণ কৰি আমাৰ নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই আমাৰ ভৱিষ্যত এই নতুন সৰু খেলুৱৈখিনি আৰু সেয়ে তেওঁলোকৰ ওপৰতে আমাৰ নগাঁৱৰ খেল হ'ব। আগন্তুক যোৰহাটত অনুষ্ঠিত হ'বলগীয়া অপেনৰ লগতে এজ কেটেগৰীও খেল আছে আণ্ডাৰ-17। সেই তাত ইয়াৰ পৰাই বাছনি কৰা হ'ব। ইয়াৰ পৰা কিমানজন বাছনি কৰিব? এনেই 4জনকৈ বাছনি কৰা হয় এটা ভিত্তিত, আৰু ডনাৰ হিচাপেও পাৰ্টিচিপেট কৰিব পাৰে। নগাঁও দবাখন্থা উদ্যোগত আৰু ননৈ মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সহযোগত যি দবা খেল আয়োজন কৰা হৈছে, কেনেকুৱা কি কাৰ্য হৈছে বুলি কৈছে? হয়, এইবাৰ আমি একচুৱেলি যিখন আমাৰ ডিষ্ট্ৰিক্ট বাছনি ইয়াৰ পৰা আমাৰ যোৰহাটত যাব খেলিবলৈ, ইয়াৰ পৰা চিলেকশ্যন যোনখিনি অলাচন খেলিব যাব, সেইখন আমি ননৈ মহাবিদ্যালয়ত আয়োজন কৰিছোঁ। আমাৰ নগাঁও জিলা দবাখন্থাৰ প্ৰেচিডেণ্ট পৰাগধৰ গোস্বামী আছে আমাৰ লগত। আমি এবাৰ আচলতে আগতকৈ যথেষ্ট প্ৰতিযোগী হৈছে, আমাৰ 44 প্ৰতিযোগী হৈছে। আৰু গোটেই খেলখন আমাৰ ননৈ কলেজৰ যিটো সহযোগিতা, বিশেষকৈ বসন্ত ছাৰ, অতুল ছাৰ বা প্ৰিন্সিপাল মেম, গোটেইখিনি ৰঞ্জিত ছাৰ যিটো সহযোগিতা কৰিব লাগে আমাক যথেষ্ট সহযোগিতা কৰিছে। আৰু NSS গোটৰ যিখিনি ল'ৰা ছোৱালী সেইখিনিও যথেষ্ট সহযোগিতা আগবঢ়াইছে। তেওঁলোকে চব কাম তেওঁলোকে কৰিছে। গতিকে বিৰাট ভাল লাগিছে। আমি বেলেগত আয়োজন কৰাতে ইয়াত যথেষ্ট সুবিধা পাইছোঁ আৰু গোটেই বস্তুটো একদম নিয়াৰিকৈ হৈ আছে। আৰু আমাৰ আৰ্বিটৰ আমাৰ লক্ষ্যদা আছে, লক্ষ্যদা বিৰাট ধুনীয়াকৈ চলাইছে। তাৰ অকণমান যিহেতু আপুনি জনাইছে বাছনিমূলক দবা প্ৰতিযোগিতা, ইয়াৰ পিছত ক'ত হ'ব বুলি ক'লে? ইয়াৰ পিছত যোৰহাটত হ'ব। আজি যি খেল হৈছে কিবা বয়সৰ কিবা উদ্যোগ আছে? নহয়, এইটো অ'পেন হয়। এনেই আমি এজ কেটেগৰীৰ চবৰে প্ৰাইজ দিছোঁ। আমাৰ আণ্ডাৰ-7, আণ্ডাৰ-9, আণ্ডাৰ-11, আণ্ডাৰ-13, আণ্ডাৰ-15 আপ টু আণ্ডাৰ-17।